Welcome to my new vlog. মানে নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ বিকজ আমাৰ ৱেডিং ছিজন ষ্টাৰ্ট হৈ গৈছে চ' আমাৰ কাম বন আজিৰ পৰা আৰম্ভ তাৰপিছত এতিয়া আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ ত' কাকুদা যাব দেৱৈ যাব মই যাম আৰু উজ্জ্বল দা যাব দেখুৱাই যাম আপোনালোকক গোটেই লাইফ জাৰ্ণিটো দেখাম লাইফ ভি আকৌ এইফালে উজ্জ্বল দা উজ্জ্বল দা এতিয়া পূৰা কাম চাম আমাৰ ষ্টাৰ্ট হৈ যাব আজিৰ পৰা ত' আমি এতিয়া যাম গুৱাহাটীলৈ ফাৰ্ষ্ট আমি সোমাম নুমলীগড় ৰিফাইনেৰী তাত কিবা অলপ ড্ৰোনৰ কাম আছে ত' সেইটো কৰি আমি ডাইৰেক্ট গুৱাহাটী যাম আমাৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ এইফালে কাকুদা আছে দেৱজিত আছে উজ্জ্বল দা আছে আৰু এইফালে গুৱাহাটীলৈ আমাৰ যাত্ৰা আৰম্ভ আৰু পাই গ'লোহি আমি নুমলীগড় ৰাস্তা দেখিছেনে কি ধুনীয়া ৰাস্তা গোটেই ৰাস্তাটোৰ ভিতৰত এইখনহে অলপ ভাল ৰাস্তা বুলিবলৈ পাইছোঁ দেই আৰু এইফালে আছে নুমলীগড়ৰ ওপৰ এইফালে উঠি যাব লাগে ওপৰলৈ এইফালে উঠি যাবলৈ বাবা থান আছে ফাইনেলি আমি পাই গ'লোহি নুমলীগড়ত য'ত আজি আমাৰ প্ৰগ্ৰেমটো আছে মানে যোনটো কামত আহিছোঁ এতিয়া কি আছে স্বচ্ছতা মেলা ন ফাইনেলি পাই গ'লোহি নুমলীগড় নুমলীগড়ত এইফালে কাম চলি আছে এইফালে হৈ আছে কিবা কিবি আমাৰ স্পেচিয়েলি ড্ৰোনৰ কাৰণে আহিছোঁ তাৰ ৰেলী এটা হ'ব ত' তাৰ কাৰণে আহিছোঁ কামৰ কাৰণে কি হৈছে হাঁহি যা কিয় হা মানে হাঁহিবলগীয়া হৈছে মানে তোমাৰ কেবুলাল থাকে আহিলে এতিয়া কেবুলাল লগাইছোঁ কেবুল এৰি থৈ গুচি আহিছা আহিলেও চাহ খাব গোটেইকেইজন বোলো আহিবে ৰাতিপুৱাৰ পৰা একো ভালকৈ খোৱা নাই তো চাহ বা পৰঠা কিবা যি পাওঁ তাকে খাই লওঁ বুলি আহিলোঁ আৰু এইফালে ৰাতিপুৱাই খাই ল'লোঁ চিংৰা গেছ হয় নে কি হয় মতলব নাই ভোক লাগিছে খাব লাগিব আৰু ই চুবাইছে কেনেকুৱা দিছে নে ইয়াক খাবলৈ পালে একো নালাগে আৰু খাই বৈ আহি আমি কামত লাগিলোঁ এইফালে দেখিছেনে পূৰা ভিৰ লাগি গৈছে ড্ৰোন চাবলৈকে আৰু তাৰ পাছতে দেখা পালোঁ দূৰৰ পৰা এখন কাজিয়া লাগি আছে আৰু কাজিয়াখন চাবলৈ মই পাই গ'লোহি অকল ময়ে নহয় সকলোৱে ভাবিছিলে এখন সঁচা সঁচি কাজিয়া কিন্তু নহয় এখন বাটৰ নাটে স্বচ্ছতাৰ ওপৰত আৰু কাম কৰি থকা মাজতে দেখিছেনে বতৰ ক'লা কৰি লৈ গুচি আহিলে পূৰা বৰষুণ দিব এতিয়া মানে দুবাল পেলাইছে এইফালে চব বাহিৰত মানুহে নাই চব ভিতৰ পালেহি বহি আছে ক'ৰবাতে হ'লগৈ এইফালে গাজনি বতাহ বৰষুণ চব বাহিৰৰ পৰা আহি ভিতৰ পালেহি ড্ৰোনৰ কামত আহিছিলোঁ অৱস্থা দেখিছেনে কেমেৰাটো লেতেৰা হৈ গ'ল ড্ৰোনৰ কাম কৰিবলৈ আহিছিলোঁ অৱস্থা দেখিছেনে গোটেই বৰষুণ কামো কৰিব নোৱাৰিলোঁ এতিয়া গাড়ীলৈ দৌৰিছোঁ গাড়ীত বহি থাকিলে বেষ্ট হ'ব দৰ্জা খোলা গাড়ীত বহি থকাই বেষ্ট তাতকৈ উপায় নাই অলপ গৰমো আছে দেখিছে এইটো এটা অদ্ভুত পানী বৰষুণ যিমান দিয়ক তাক মতলব নাই তাক মাত্ৰ গুটকা খোৱাটো মেইন গুটকা আনিবলৈ গৈছে ইমান বৰষুণৰ বতৰটো গুটকা আনিলা নেকি চিখৰ আনিলা চিখৰ আনিছোঁ বৰষুণত তিতি চিখৰ খাম এতিয়া আমি আহিলোঁ ভাত খাবলৈ এখন কিবা নামটো দত্ত হোটেল নে কি হয় মানে মোৰ টাইটেলৰ হোটেল আৰু কিন্তু মোৰ নহয় ভাত খাবলৈ আহিছোঁ আৰু এইফালে খাই ল'লোঁ ভাত ইমানেই ভোক লাগিছিলে ভিডিঅ' কৰিবলৈ মন নগ'লে আৰু খোৱাতহে লাগিছোঁ আৰু আমি নুমলীগড়ৰ পৰা উভতি আহি আছোঁ গুৱাহাটী অভিমুখে আমি এতিয়া যাম একদম পূৰা বৰষুণ দি আছে বৰষুণৰ বতৰত খালী ৰাস্তা দেখিছেনে চেণ্ডেল নাই দেখি চেণ্ডেল কিনিব আহিছে বোলে চেণ্ডেল কিনি আনিছোঁ এতিয়া চেণ্ডেল পিন্ধিবহে তাৰ চেণ্ডেল পিন্ধিলোঁ চেণ্ডেলটো কথা হেৰুৱা লাগে আৰু আমি পালোহি বোকাখাট এতিয়া বোকাখাটত আমি ৰখি খাম চাহ পেৰা চিংৰা যি পাওঁ চব খাম বিকজ বৰষুণৰ বতৰ এতিয়া মস্কা গৰমা গৰম কিবা এটা খাব মন গৈছে ত' বোকাখাটত ৰখিলোঁ সেইফালে আহি গ'ল বোকাখাটৰ গৰম পৰি ভাবিছোঁ চাহ খাম বাট আমি খাইলোঁ পুৰি আৰু চাহ তাহ খাই আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলোঁ গুৱাহাটী অভিমুখে নিজেও যেতিয়া বোকাখাটত খাই ল'লোঁ গাড়ীখনকতো খোৱাটো দায়িত্ব আছে ত' সেইকাৰণে আহি পেলাই কাজিৰঙাত এয়া গাড়ীত খুৱাবলৈ লৈছোঁ তেল ক'লা হৈ গৈছ এনেই ক'লা আৰু ফাইনেলি পাই গ'লোঁ এই জফলা বন্ধা অলপ লাগতিয়াল বস্তু ল'ব আছিলে তো ইয়াতে ৰখিলোঁ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম আহি পাই গ'লোহি আমি ক'ত পালোহি ক'ত নেলি পাই গ'লোহি অলপ গাড়ী চলালোঁ গৈ থাকোঁ এতিয়া আৰু ফাইনেলি পাই গ'লোহি যোৰাবাট পূৰা গাড়ী চাড়ী চলাই দিলোঁ ভাগৰ লাগিছে আৰু কিবা এটা খাই লওঁ
ডিনাৰটো ইয়াতে বাহিৰতে কৰি যাম, বাহিৰতে কৰি মেলি ডাইৰেক্ট ৰুমলৈ যাম, ৰুমলৈ গৈ ফ্ৰেছ হৈ ডাইৰেক্ট কৰি দিম। কাৰণ বহুত ভাগৰ লাগিছে, ইফালে কাইলৈ ৱেডিঙো আছে, বহুত কাম বাকী আছে। ত' অলপ ডাটা কিছুমান লগোৱা আছে, যোনটো কাম কৰিলোগৈ তাকে ভাগৰ লাগিছে আৰু আজি ভিডিঅ'টো ইয়াতে সামৰোঁ দেই ৰাইজ। নতুন এটা ভিডিঅ'ত লগ পাম। ত' তেতিয়ালৈ বাই বাই, আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। ধন্যবাদ, বাই বাই। খাই না গো ভৰাই দিয়া।